हेलो एवरीवन की खबर আপোনালোকৰ আশা কৰিছো সবে ভালে আছে আৰু আজি মই ৰাতিপুৱা একফালে যাবলৈ ওলাইছো যেহেতু মোৰ অলপ অসুখ হৈ আছে ন পেট বিষ হয় ৰাতিপুৱা মানে প্ৰায় গেছ বেছি হৈ থাকিব নোৱাৰো পেটৰ বিষখন সো সেইকাৰণে মই ঔষধ খাবৰ কাৰণে ওলাই আহিছো আৰু ৰাতিপুৱা গা পা ধুই আহিছো যেহেতু খুব ভাল লাগিছে এতিয়া ধুনীয়াকৈ মই গৈ আছো আৰু ৰাতিপুৱাৰ এতিয়া মানে কি হয় নিয়ৰ পৰিব আৰম্ভ হ'লে ঠাণ্ডা পৰিলেহিতো ধুনীয়াকৈ বতৰটো ধুনীয়া পৰিৱেশ হৈ আছে আৰু এতিয়া মই ধুনীয়াকৈ গৈ আছো আগত গৌতমক সদায় দুদিন হৈছে একেলগে গৈ আছিলোঁ তো সি মোক এই থৈ খেল খেলিব গ'লগৈ ৰাতিপুৱা 4:30টাৰ মাজতে গৈছে চাগে নাজানো তো তাৰ কাৰণে মই এতিয়া ঘৰৰ পৰা খোজকাঢ়ি যাব লগা হৈছে তাপতলালৈকে আৰু এই ছাগলীকেইটা মোৰ খুব ভাল লাগে তো এতিয়া আহি পালোহি সিহঁতৰ ঘৰ আৰু বাইকত অহা কাৰণে চুলিখিনি তেনেই অৱস্থা নহৈছে আৰু এতিয়া